নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম। এই নাম হৈছে ৰজি। এই সদায় মোৰ লগতে থাকে। আজি মই মোৰ ভিডিঅ'টো দেখুৱাম আমাৰ ঘৰত যি পাৰিজাত ফুল আছিলে, পাৰিজাত ফুলৰ এটি ৰহস্য আছে, হয়তো সকলোৱে নাজানিবও পাৰে বা কিছুমানে জানিব পাৰে। বলকচোন চাওঁ আমি। এই পাহে হৈছে পাৰিজাত ফুল বুলি কোৱা হয়। এই পাৰিজাত ফুলটো সদায় ৰাতি ফুলে, গম পায়নে? মই ইয়াৰ কাহিনীটো এতিয়া কৈছোঁ, আপোনালোকে মন দি শুনিব। পাৰিজাত এবিধ সুগন্ধি ফুলৰ গছ হয় আৰু লগতে ঔষধি গুণৰ অধিকাৰী বুলিও কোৱা হয়। পাৰিজাত গছ পৰাপক্ষত আমাৰ ঘৰৰ চোতালত ৰোপণ কৰিব লাগে, কাৰণ ই এবিধ দুৰ্লভ গছ। পাৰিজাত ফুল বগা ৰঙৰ আৰু সৰু সৰু পাহি থকা হয়। ফুলৰ মাজভাগ পাতল কমলা ৰঙৰ, যেন কৃষ্ণৰ সুদৰ্শন চক্ৰ আহে। এই ফুল সাধাৰণতে ৰাতি ফুলে আৰু ৰাতিপুৱা নিজে নিজে গছৰ পৰা সৰি পৰে। পূজা অৰ্চনা কৰোঁতে সেই যিপাহ ফুল সৰি পৰে, সেইপাহ ফুলপাহে ব্যৱহাৰ কৰে। হিন্দু ধৰ্মমতে গম পায়নে, পাৰিজাত ফুলেৰে কৃষ্ণৰ শৃংগাৰ কৰা হৈছিল বুলি কৈছে। দ্বাপৰ যুগত পত্নী সত্যভামাৰ বাবে এই ফুল শ্ৰীকৃষ্ণই পৃথিৱীলৈ আনিছিল বুলি কোৱা হৈছিল। পাৰিজাত হিমালয় অঞ্চলতহে পোৱা যায় আৰু এই গছৰ উষ্ণতা 10 পৰা 15 ফুটলৈকে হয়, গম পায়নে? পাৰিজাত সামান্য গছ নহয়। এই গছক লৈ হিন্দু গ্ৰন্থাৱলীৰ মতে স্বৰ্গৰ ৰজা ইন্দ্ৰই স্বৰ্গত সৰ্বপ্ৰথমে ৰোপণ কৰিছিল। এদিন নাৰদে শ্ৰীকৃষ্ণক এপাহ পাৰিজাত ফুল অৰ্পণ কৰিছিল। ৰুক্মিণীয়ে ফুলপাহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত শ্ৰীকৃষ্ণই ফুলপাহ ৰুক্মিণীৰ খোপাত পিন্ধাই দিছিল। কৃষ্ণৰ এই কাৰ্যত সত্যভামাৰ ঈৰ্ষা হয়। লগতে ঈৰ্ষা হয় ইন্দ্ৰপত্নী শচীৰ পৰা পাৰিজাত ফুল হাচিল কৰি নিজৰ কোঠাৰ কাষতে ৰুই ৰুক্মিণী হেয় জ্ঞান কৰি নিজৰকে কৃষ্ণৰ প্ৰিয় পত্নী বুলি প্ৰতিপন্ন কৰিব খুজিছে। তাকেই ইয়াত দেখুৱাব খুজিছে। এইটোৱে আছিল আপোনাৰ আচল কাহিনী, যিহেতু কেতিয়াও মানুহে ঈৰ্ষা কৰিব। এনেও আমি সকলোৱে যিহেতু জানোৱে, শ্ৰীকৃষ্ণৰ যিহেতু পত্নীটো আপোনাৰ ৰুক্মিণীয়ে হয় বুলি। তথাপিও কি ক'ব আৰু সকলোৰে মনৰ ধাৰণা। এইখিনি আছিল মোৰ আজি কাহিনী। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে, তেন্তে ছাবস্ক্ৰাইব, লাইক কৰি দিব। নেক্সট ভিডিঅ'ৰ বেল আইকন দিব।